ফ্ৰেণ্ডছ কি খবৰ সকলোৰে আশা কৰোঁ সকলো খবৰ ভাল লগতে আমাৰ ভাল আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি দিনটো কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাই থাকিম ৰাতিপুৱা এয়া লাল চাহৰ লগতে টেকেলি পিঠা কোনে কি বুলি কয় আমি ব্যস্ত হৈ আছে আৰু এইপিনে মইও কিবা কিবি অকণ কাম কৰি ল'লোঁ ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰিব পৰা নগ'ল চবখিনি কাৰণ ভিডিঅ' কৰিবলৈ মোবাইলটো ল'বলৈ অসুবিধা হয় কামখিনি কৰোঁতে সেইটো কাৰণে কামখিনি কৰি মেলি আজৰি মুচি লৈছোঁ ঘৰ ভিতৰত এইপিনে আমাৰ সৰুকৈ হ'লেও এয়া চাকি গছ লগাই পেলাই শৰাই আগবঢ়াই থৈ দিছে যেনেকৈ পাৰোঁ তেনেকৈ অকণমান দিবলৈ চেষ্টা কৰিছোঁ আৰু বাকী ইয়াত টিকু বাবা শুই আছে সকলোৱে আশীৰ্বাদ কৰিব দেই আমাৰ ধুনু বেটাখিনি যেন ভালে কুশলে থাকি ভালে কুশলে সোনকালে ডাঙৰ হৈ যায় যেন তাৰ শোৱাৰ ষ্টাইলটো কি চাওকচোন হাতখন ওপৰলৈ দি ইছ ৰাম কেঁচা চাটনি কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন মই পিছে বহুত ভাল পাওঁ সেইটো কাৰণে এই কামটো মই নিজে লওঁ কাৰণ কাকো নিদিওঁ মই খাই যেনেকৈ ভাল পাওঁ বনাই ভাল পাওঁ এইপিনে আছে গাজৰ এইপিনে বিট আৰু এইপিনে জলকীয়া ধনিয়া পিঁয়াজ এইখিনি লৈ লৈছোঁ তো এইখিনি বনাই লৈ পেলাই সকলোকে লগ পাইছোঁ ফাইনেলি হৈ গ'ল আমাৰ খিচিৰি এতিয়া খাবলৈ লৈছোঁ এইপিনে আছে বিলাহী টক চাটনি আৰু এইপিনে আছে জলকীয়া অকণমান লৈ লৈছোঁ ঘিউ বাছ এতিয়া আমি আৰু আজি যিহেতু ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ব গতিকে আমি এনেকৈ পালন কৰিছোঁ জয় শ্ৰীৰাম